এই বছৰৰ কালী পূজা উলহ মালহেৰে সমগ্ৰ অসম তথা ভাৰততে উদযাপন হ'ল। আমিও সৰুকৈ এনেধৰণে উদযাপন কৰিছিলোঁ কালী পূজা। এনেধৰণে মূৰ্তি আচলতে পূজা কৰিলোঁ। আজি বিসৰ্জনৰ মুহূৰ্ত এয়া। এনেধৰণে বিসৰ্জনৰ বাবে মা কালীক এনেধৰণে আৰতি কৰোৱা হৈছে। আৰতি কৰোৱাৰ পিছতে সম্পূৰ্ণৰূপে বিসৰ্জন দি ঘাটলৈ লৈ যোৱা হ'ল। এনেধৰণে শুক্লেশ্বৰৰ যি মন্দিৰ আছে মন্দিৰৰ ঘাটলৈ এনেধৰণে আচলতে আনিলোঁ আৰু আনি শুক্লেশ্বৰ মন্দিৰৰ আচলতে চিৰিৰ পৰা এনেধৰণে বিসৰ্জন দিলোঁ মা কালীৰ মূৰ্তিক। আৰু মূৰ্তি আচলতে বিসৰ্জনৰ পূৰ্বে 7 বাৰ ভ্ৰমণ কৰাব লাগে। এনেধৰণে পৰিভ্ৰমণ কৰাব লাগে। 7 বাৰ এনেধৰণে পৰিভ্ৰমণ কৰোৱা হ'ল। তাৰপিছতেই এই বছৰৰ যি পূজা সেই পূজাৰ পৰিসমাপ্তি ঘটিল এনেধৰণেই। আৰু যাতে আশা কৰিম সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি বৰষি থাকে আৰু মা কালী লক্ষ্মী সকলোৰে যাতে দেৱ দেৱী সকলোৰে যাতে মানৱ সমাজত কৃপা যাতে বৰষি থাকে তাৰে কামনা কৰিলোঁ। এয়া হৈছে এই বছৰৰ কালী পূজাৰ কিছু দৃশ্যাংশ। মূৰ্তি বিসৰ্জনৰ সময়ত কিছু মনটো সঁচাকৈ দুখ লাগিলে। আচলতে এদিন এনেধৰণে পূজা কৰাৰ পিছত যেতিয়া বিসৰ্জন দিওঁ সঁচাকৈ মনটো ডাঠ হৈ যায়।